নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ দুখীয়া বন্ধু ইউটিউব চেনেললৈ। আজি আমি আহি আছোঁ লখিমপুৰ জিলাত অৱস্থিত বাসুদেৱ দাস বিবাহ ভৱনলৈ। বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে লখিমপুৰ জিলা মেডিকেল কলেজৰ সহযোগত আৰু মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত ৰক্তদান কৰোৱাহক সংস্থাক এখনি নিমন্ত্ৰণী পত্ৰ দিছিলে আৰু তেওঁলোকৰ নিমন্ত্ৰণ ৰক্ষা কৰি বতৰকো নেওচি আমি বাসুদেৱ ট্ৰাষ্টত উপস্থিত হৈছিলোঁ। আমাৰ ৰক্তদান কৰোৱাহক সংস্থাৰ সাংগঠনিক সম্পাদক গুণাৰাম নাথ আৰু মই। আজি আপোনালোকে সকলোৱে জানে 14 জুন বিশ্ব ৰক্তদাতা দিৱস। এই ক্ষণতে সকলো ৰক্তদাতালৈ আমি আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সকলোৱে যাতে অসহায়সকলক সহায় কৰি যাওক, আগলৈও ভগৱানে তেওঁলোকৰ সুস্বাস্থ্য দিয়ক তাকে কামনা কৰিছোঁ। আহক আমি বাসুদেৱ দাস বিবাহ ভৱনত পাইছোঁ, তাৰ পৰিৱেশটো আপোনালোকক এবাৰ দেখাওঁ। লখিমপুৰ মেডিকেল কলেজৰ ছাৰে উদ্বোধনী ভাষণ আৰম্ভ কৰে। উদ্বোধনী ভাষণ শেষ হোৱাৰ পাছতেই আমাৰ ৰক্তদান কৰোৱাহক পৰিয়াললৈ তেওঁলোকে সন্মান যাচে আৰু তেওঁলোকৰ সন্মান আমি সন্মান সহকাৰে গ্ৰহণ কৰোঁ। আমি তেওঁলোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰক্তদান কৰোৱাহক পৰিয়াল এবছৰ হওঁতেই তেওঁলোকে যে ৰক্তদান কৰোৱাহক পৰিয়ালক এনে এখন মঞ্চ দিছে, সঁচাকৈ আমি কৃতজ্ঞ আৰু অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ পাছতেই ৰক্তদান কৰোৱাহক পৰিয়াললৈ লখিমপুৰ মেডিকেল কলেজৰ ছাৰ বাইদেৱে এখনি প্ৰশংসা পত্ৰ প্ৰদান কৰে আৰু আমি সেই প্ৰশংসা পত্ৰ সন্মান সহকাৰে গ্ৰহণ কৰিছিলোঁ। সদায় যাতে ৰক্তদান কৰোৱাহক পৰিয়াল দীৰ্ঘজীৱী হয় তাকে কামনা কৰিলোঁ। তাৰ পাছত আৰু অন্য এটা সংস্থালৈও তেওঁলোকে সন্মান জনায়, সঁচাকৈ ভাল লগা মুহূৰ্ত। ধন্যবাদ। লখিমপুৰ মেডিকেল কলেজ আৰু মাৰোৱাৰী যুৱ মঞ্চৰ পৰিয়ালবৰ্গলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।